নমস্কাৰ দ্ৰুত সংবাদ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা অসমৰ মাষ্টাৰ ৰোল কেজুৱেল কৰ্মচাৰীৰ বাবে সুখবৰ ১২,৮৬০ গৰাকী মাষ্টাৰ ৰোল কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পে স্কেলৰ আধাৰত দৰমহা পাব মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে সোমবাৰে এক সংবাদমেলত এই কথা ঘোষণা কৰিলে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰমহা বৃদ্ধিৰ ফলত উপকৃত হ'ব ৫২টা বিভাগৰ মাষ্টাৰ ৰোল কেজুৱেল কৰ্মচাৰী ১২,০০০ টকা পে স্কেলত দৰমহা পাব এইসকল কৰ্মচাৰীয়ে ৩,৯০০ টকা গ্ৰেড পেৰ লগতে লাভ কৰিব অন্যান্য চৰকাৰী সা সুবিধা ইয়াৰ বাবে চৰকাৰে অতিৰিক্ত ব্যয় কৰিব ১৭৬.৭৯ কোটি টকা ১২,৮৬০ গৰাকী মাষ্টাৰ ৰোলত কৰ্মচাৰীয়ে অসম চৰকাৰৰ অধীনত কাম কৰি আছে তেওঁলোকে এটা ফিক্স পে দৰমহা পায় ৩,০০০ ৪,০০০ ৫,০০০ আজি আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এই গোটেইখিনিকে আমি পে স্কেললৈকে তেওঁলোকে পোৱা ফিক্স দৰমহাটোক আমি পে স্কেললৈকে কনভাৰ্ট কৰি দিম ক্ৰয় কৰা হ'ব কলকাতাত থকা সুধাকণ্ঠৰ বাসগৃহটোৰ ক্ৰয়ৰ বাবে ১.৭০ কোটি টকাৰ পুঁজি আবণ্টনত অনুমোদন কেবিনেটৰ সুধাকণ্ঠৰ ঘৰটো সংৰক্ষণৰ বাবেও ২৫ লাখ টকা আবণ্টন কেবিনেটৰ আনহাতে ৰাজ্যৰ বিভিন্ন ঠাইত নিৰ্মাণ হ'ব চিলাৰাই লাচিত সেতু নিৰ্মাণৰ বাবেও ৯৪৩ কোটি টকা আবণ্টনত অনুমোদন নগৰৰ পথ উন্নয়নৰ বাবে ২০০ কোটি টকা আবণ্টন কেবিনেটৰ জনতা ভৱনত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকত এই সিদ্ধান্ত কেবিনেটত ডক্টৰ ভূপেন হাজৰিকাৰ কলিকতা যিটো বাসগৃহ ক্ৰয় কৰাৰ বাবে ১,৭০ লাখ টকা তাক মেৰামতি কৰাৰ কাৰণে ২৫ লাখ টকা ৰক্ষণাবেক্ষণৰ কাৰণে যিখিনি খৰচ আজি কেবিনেটে অনুমোদন জনায় মহাবীৰ চিলাৰাই লাচিত সেতু নিৰ্মাণ আঁচনি কাৰ্যৰূপায়ণ কৰাৰ বাবে ৯৪৩ কোটি টকাৰ কেবিনেটত এটা অনুমোদন বিচাৰিছিল আজি সেই অনুমোদনটো কেবিনেটে জনায় অচল 108 মৃত্যুঞ্জয় সেৱালৈ যোৱা নাই ফোন কল দেওবাৰে নিশা ১২ বজাৰ পৰা বিকল 108 সেৱাৰ ফোন কাৰিকৰী বিজুতিৰ বাবে যোৱা নাই ফোন কল যাৰ ফলত ৰোগীৰ অভিভাৱকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি এনআৰচিৰ উন্নীতকৰণৰ নামত বাঙালীৰ ওপৰত অত্যাচাৰ কৰা বুলি বেংগলী ইউনাইটেড ফৰাম অফ আছামে দাখিল কৰা এখন লেখ আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে এই আবেদনখনত বাঙালী সংগঠনটোৱে অসমত বাঙালী লোকৰ ওপৰত এনআৰচিৰ উন্নীতকৰণৰ নামত নিৰ্যাতন চলোৱাৰ দাবী কৰি ৰাজ্য চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে কিন্তু লেখ আবেদনখনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই অভিযোগ ভিত্তিহীন আখ্যা দি খাৰিজ কৰে আবেদনখন উল্লেখযোগ্য যে এনআৰচিৰ উন্নীতকৰণৰ নামত বাঙালীৰ ওপৰত কোনো ধৰণৰ নিৰ্যাতন নোহোৱাকৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বেংগলী ইউনাইটেড ফৰাম অফ আছাম নামৰ সংগঠনটো আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিলে আজিকুতিৰা সোমায়া বোপান্নাই ৰাজভৱনৰ দৰবাৰ হলত শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে বোপান্নাক শপত বাক্য পাঠ কৰায় আজিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি গণ্যমান্য ব্যক্তি ইয়াৰ পূৰ্বে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বোপান্নাই ৰাজ্য কঁপাই যোৱা যোৰহাটৰ বৃহৎ ঋণ কেলেংকাৰীৰ ক্ষেত্ৰত যোৰহাট আৰক্ষীৰ ভূমিকাত ক্ষুণ্ণ অসম বিধানসভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী যোৰহাটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক তলব হিতেন্দ্ৰ নাথ গোস্বামীৰ ঋণ কেলেংকাৰীৰ তদন্তৰ বুজ ল'লে বিধায়কগৰাকীয়ে ঋণ কেলেংকাৰীৰ অভিযুক্ত গজানন্দ মুণ্ডাৰ প্ৰতি অহেতুক দৰত নিদুখাবলৈ আৰক্ষীক কঠোৰ সকিয়নি দিয়ে হিতেন্দ্ৰ নাথ গোস্বামীয়ে আনহাতে ঋণ কেলেংকাৰীৰ পৰা কোনো শীৰ্ষ আৰক্ষী বিষয়া যাতে সাৰি যাব নোৱাৰে তাৰ বাবে তদন্ত স্বচ্ছভাৱে কৰাৰ নিৰ্দেশ দিয়ে চৰকাৰী আঁচনিৰ ধন জড়িত থকা এই বহু কোটি টকীয়া কেলেংকাৰীৰ ক্ষীপ্ৰ তদন্ত কৰি শীঘ্ৰে কেলেংকাৰীত জড়িত সকলো লোককে কৰায়ত্ব কৰিবলৈ নিৰ্দেশ দিছে বিধায়কগৰাকীয়ে আনহাতে ঋণ কেলেংকাৰীৰ মূল অভিযুক্ত গজানন্দ মুণ্ডাক আৰক্ষীয়ে দেহৰক্ষী প্ৰদান কৰি অহা ঘটনাত বিধায়কগৰাকীয়ে আশ্চৰ্য প্ৰকাশ কৰে পুলিচে ষ্ট্ৰিক্ট একশ্যন লোৱাটো মই বিচাৰোঁ আৰু এই বিষয়টো মই তেওঁলোকক ক'ম কি হৈছে আৰু মই ভাবোঁ যে কোনোবা এজন দোষী বুলি যদি তেওঁলোকে গম পাইছে তেওঁক অন্ততঃ সোধপোছ কৰাটো উচিত টপ লেভেলৰ কোনো পুলিচ অফিচাৰ যে এনেকুৱা যদি তেওঁ যদি দোষী মানুহক ৰক্ষণাবেক্ষণ দিয়ে যোৰহাটত দিব নোৱাৰিব মহানগৰীৰ জালুকবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান অবৈধভাৱে দীৰ্ঘদিন ধৰি বেদখল কৰি থকা চৰকাৰী মাটিত চলিল উচ্ছেদ অভিযান আৰক্ষী অৰ্ধসামৰিক আৰু জিলা প্ৰশাসনৰ লোকৰ সহযোগত চলোৱা হয় উচ্ছেদ
12 বিঘা চৰকাৰী মাটিত দীৰ্ঘদিনৰ পৰা 18টাকৈ পৰিয়ালে বেদখল কৰি আছিল। ইয়াৰ উপৰিও অঞ্চলটোত অনৈতিক কাৰ্যকলাপো সংঘটিত হৈ আহিছিল। উচ্ছেদৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে হস্তম হৈ আছে আৰক্ষী অৰ্ধসামৰিক বাহিনী। ইয়াত বিভিন্ন অসামাজিক অনৈতিক কাৰ্যকলাপ চলি থকা বুলিও আমি বিভিন্ন সময়ত অভিযোগ পাই আছোঁ। আনকি কিছুমান ব্যক্তিয়ে চৰকাৰী মাটি বেদখল কৰি অন্যান্য বাহিৰৰ লোকক অচিনাক্ত ব্যক্তিক ভাড়া দিয়া ইত্যাদি ধৰণৰ অভিযোগো পোৱা যায়। জনপ্ৰিয় কণ্ঠশিল্পী চানুলৈ দলিওৱা নাছিল শিলগুটি। অসমীয়া গীতৰ অনুৰোধেৰে মঞ্চলৈ কাগজৰ টুকুৰাহে দলিয়াইছিল একাংশ দৰ্শকে। দেওবাৰে সৰু সজাত শিল্পীগৰাকীৰ সংগীতানুষ্ঠানত মঞ্চৰ সন্মুখত অভাৱনীয় ভিৰ হোৱাত এনেদৰে দৰ্শকে অসমীয়া গীত গোৱাৰ অনুৰোধেৰে কাগজত গানৰ নাম লিখি দলিয়াইছিল মঞ্চলৈ। চানৰ সংগীতানুষ্ঠানৰ সমগ্ৰ ঘটনাৰ কথা আৰক্ষীয়ে নিশ্চিত কৰিলে। উল্লেখযোগ্য যে বাংলা গীত গোৱাৰ বাবে চানলৈ শিল দলিওৱা বুলি ওলাইছিল গুজব। ফেচবুকৰ জৰিয়তেও অপপ্ৰচাৰ হৈছিল। দেওবাৰে গুৱাহাটীৰ অনুষ্ঠানক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। অনাকাংক্ষিত পৰিস্থিতিৰ বাবে সকলোকে ক্ষমা প্ৰাৰ্থনা চানৰ। মই মোৰ খং সংযম কৰিব লাগিছিল বুলিও টুইটাৰত মন্তব্য কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ। 2 কোটি হিন্দু বাংলাদেশী আহিলে বিধায়ক পদ এৰিব হাজৰিকাই। সোমবাৰে ডিব্ৰুগড়ত বিজেপিক এইদৰেই হুংকাৰ দিছে বিধায়কগৰাকীয়ে। নিজৰে আমাৰ থাকিবলৈ জেগা নাই এইখিনি ৰাইজৰ, আৰু আমি 2 কোটি বাংলাদেশী আনি ইয়াত থমেন কি অবান্তৰ অবাস্তৱ কথা। 2 কোটি যদি বাংলাদেশী আনে আৰু এই মঞ্চৰ পৰা কৈছো সঁচাকৈ মই নাথাকো বিধায়ক হিচাপে। এতিয়াও সন্ধান নাই হাইলাকান্দিৰ লালামুখত কাটাখাল নৈত নিখোজ হোৱা 3জন লোকৰ। লোককেইজনৰ সন্ধানত SDRFে উদ্ধাৰ অভিযান চলাইছে যদিও কোনো সুসূত্ৰ পোৱা নাই। উল্লেখযোগ্য যে দেওবাৰে লালামুখ চাহ বাগিচাৰ পৰা নাৱেৰে কাটাখাল নৈ পাৰ হৈ ফুটবল খেল চাবলৈ গৈছিল বাগিচাৰ 30গৰাকী শ্ৰমিক। খেল চাই উভতি অহাৰ সময়ত সংঘটিত হ'ল এক ভয়াৱহ দুৰ্ঘটনা। বাঁহৰ দলঙত লাগি দুৰ্ঘটনাৰ কবলত পৰে ফেৰীখন। দুৰ্ঘটনাৰ পিছত কাটাখাল নৈৰ প্ৰবল সোঁতত সন্ধানহীন হয় এটা পৰিয়ালৰ 3গৰাকী ব্যক্তি। সন্ধানহীন হয় বাগিচাৰ শ্ৰমিক অজয় পাৰ্চী আৰু তেওঁৰ 2 ভতিজা সুমিত পাৰ্চী আৰু ৰমেশ পাৰ্চী। 3গৰাকী যাত্ৰীক উদ্ধাৰৰ বাবে ৰাতিৰ পৰা আৰক্ষী আৰু SDRFৰ অভিযান আৰম্ভ অব্যাহত থকাৰ পিছতো এতিয়ালৈকে সন্ধান নাই 3গৰাকীৰ। লখিমপুৰৰ নাৰায়ণপুৰৰ 14পুনিয়াত 2টা গড়ৰ মুক্ত বিচৰণ। ৰাজপথৰ কাষৰ পুখুৰীত গড় 2টাই বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। গড়ৰ মুক্ত বিচৰণত শংকিত স্থানীয় লোক। কাজিৰঙাৰ পৰা জনাঞ্চললৈ ওলাই আহিছে গড় 2টা। 2 দিন ধৰি মাজুলীত সন্ত্ৰাস চলাইছিল এই গড় 2টাই। লাওখোৱাৰ পৰা নোহোৱা হ'ল এজনী গড়। লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত দুখনৰ কৰ্তৃপক্ষৰ চূড়ান্ত অমনোযোগিতা আৰু অদূৰদৰ্শিতাৰ বাবে 8 মাহে বিচৰণ কৰি থকা গড়জনীক সুৰক্ষা দিবলৈ অপাৰগ হ'ল বিয়াগুম বন বিভাগ। গড় সুৰক্ষাৰ ক্ষেত্ৰত বিভাগটো যে ব্যৰ্থ সেয়া পুনৰবাৰ প্ৰমাণিত হ'ল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যোৱা 6 ফেব্ৰুৱাৰীত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰৱেশ কৰিছিল গড়টোৱে। শোণিতপুৰৰ ঠেলামৰাৰ পৰা শিঙৰিল হৈ লাওখোৱা অভয়াৰণ্যত প্ৰৱেশ কৰিছিল গড়টোৱে। প্ৰথম অৱস্থাত গড়টো পুনৰ ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ উভতাই পঠোৱাৰ চেষ্টা চলাইছিল বন বিভাগে। পাছত লাওখোৱা আৰু বুঢ়াচাপৰিৰ পৰিৱেশৰ সৈতে অভ্যস্ত হৈ পৰাত পুনৰ বন বিভাগে অভয়াৰণ্য দুখনত গড়টো এৰাৰ পৰিকল্পনা লৈছিল। কিন্তু হঠাৎ 24 ছেপ্টেম্বৰৰ পৰা সন্ধান নোহোৱা হয় গড়টো। লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যখনৰ পৰা একমাত্ৰ গড়টো নিৰুদ্দেশ হোৱাক লৈ খৰ্গহস্ত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী। উল্লেখযোগ্য যে গড়টোৰ সুৰক্ষা দিয়াত চূড়ান্ত ব্যৰ্থ হোৱা নগাঁৱৰ এইগৰাকী বন্যপ্ৰাণী সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰৰ দিনতেই মৃত্যু হৈছিল বুঢ়াচাপৰিৰ 2টাকৈ গড়ৰ। শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বালিপৰাৰ পৰা অৰুণাচললৈ যোৱা পথত বন্যহস্তীৰ মুক্ত বিচৰণ। ব্যস্ত ৰাজপথত বন্যহস্তীৰ জাকে বিপাঙত পেলাইছে যাত্ৰীসকলক। দিনৰ ভাগতে ৰাজপথেৰে হাতীৰ প্ৰকাণ্ড জাকে পাৰ হোৱাৰ ফলত কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে যাতায়াত ব্যৱস্থা। চৰম উৎকণ্ঠাৰ মাজেৰে সময় অতিবাহিত কৰিছে পৰ্যটক আৰু ভালুকপুং বালিপৰা সংযোগী পথেৰে যাত্ৰা কৰা লোকসকলে। কিছু সময় পথৰ ওপৰতেই গুৰুগম্ভীৰ খোজেৰে অহা যোৱা কৰি পুনৰ আঁতৰি যায় অৰণ্যৰ মাজলৈ। সামগুৰিত নিশা পুনৰ বন্যহস্তীৰ জাকে চলালে উপদ্ৰৱ। বনাঞ্চলৰ পৰা অহা বনৰীয়া হাতীৰ জাকটোৱে পুনৰ চলালে উপদ্ৰৱ। দেওবাৰে নিশা বন্যহস্তীৰ জাকটোৱে সামগুৰিৰ শিঙিয়া মাজৰ আতিত ভাঙি লণ্ডভণ্ড কৰিলে এটা বাসগৃহ।
হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিওৱাৰ বাৰম্বাৰ চেষ্টা চলায় যদিও বিফল হয় বন বিভাগ নিশা হ'লে হাতীৰ জাকটো খাদ্যৰ সন্ধানত ওলাই আহে সামগ্ৰীৰ বৰালি গাঁৱৰ ৰেল লাইনৰ কাষলৈ যাৰ বাবে ভয়ংকৰ বিপদ হোৱাৰ আশংকা ব্যক্ত কৰিছে ৰাইজে বন বিভাগে ৰেল বিভাগৰ লগত এই সম্পৰ্কত আলোচনা কৰি শিলঘাট গুৱাহাটী ৰেলৰ গতি হ্ৰাস কৰাৰ অনুৰোধ জনাইছে কৰিমগঞ্জৰ পাথৰকান্দিত বন্যহস্তীৰ উপদ্ৰৱ বন্যহস্তীৰ আক্ৰমণত পাথৰকান্দি আৰক্ষী থানাৰ অধীনৰ কুৰ্তাচৰা আৰু চিপাচৰা এলেকাত হাতীয়ে ভাঙি লণ্ডভণ্ড কৰে ব্যৱসায়িক প্ৰতিষ্ঠানসহ কেইবাটাও বাসগৃহ এসপ্তাহৰ পূৰ্বেও হাতীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছিল অঞ্চলটোৰ বহুকেইটা পৰিয়াল বিগত কেইবা বছৰ ধৰি ধান পকাৰ সময়ত হাতীয়ে উপদ্ৰৱ চলাই আহিছে অঞ্চলটোত বন বিভাগক হাতীৰ উপদ্ৰৱৰ বিষয়ে জনাই অহাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ গাঁওবাসীৰ কোকৰাঝাৰৰ কেন্দ্ৰাবিলৰ জঘন্য ঘটনাত জড়িত এজনক আটক বিলাসীপাৰাৰ গোপীগাঁৱৰ পৰা আটক মিলন নাথ নামৰ যুৱকজনক বলাৎকাৰ আৰু হত্যাৰ বলি হোৱা যুৱতীগৰাকীক বিয়া কৰোৱাৰ কথা আছিল মিলন নাথে উল্লেখযোগ্য যে শনিবাৰে ধাননি পথাৰৰ মাজত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ অগ্নিদগ্ধ মৃতদেহ হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছিল জ্বলি যোৱা মৃতদেহটো বলাৎকাৰ কৰি হত্যা কৰাৰ পিছত নৰপিশাচে যুৱতীগৰাকীৰ পৰিচয় নোহোৱা কৰিবলৈ জ্বলাই দিয়াৰ সন্দেহত আটক কৰিছে মিলন নাথ নামৰ যুৱকজনক কোকৰাঝাৰ আৰক্ষীৰ ইনভেষ্টিগেশ্যনত যি এজনক কালপিৰিট বুলি তেখেতসকলে আটক কৰিছে তেখেতসকলক আটক কৰাক আমি ধন্যবাদ দিছোঁ লগতে তেখেতসকলে যিজনক আটক কৰিছে ইয়াক ভালদৰে ইনভেষ্টিগেশ্যন কৰক আৰু লগতে যাতে উক্ত ঘটনাৰ পৰা মূল অভিযোগকাৰী তথা মূল দুষ্কৃতিকাৰী সাৰি যাব নোৱাৰে সামগ্ৰীত অমানৱতাৰ চূড়ান্ত নিদৰ্শন গা ৰং ক'লা হোৱাৰ বাবে স্বামীগৃহ পৰিয়ালে অতিশায্য নিৰ্যাতন চলাই প্ৰাণ ল'লে নৱবিবাহিতাৰ এই ঘটনা সংঘটিত হ'ল ৰূপহীহাটৰ জৰাথনীত এবছৰ পূৰ্বে ৰূপহীহাটৰ জৰাথনীৰ নেকিবুল ইছলামৰ মোবাইল যোগে চিনাকি হৈছিল সামগ্ৰীৰ মোৱামাৰীৰ জেছমিনা খাতুন মোবাইলৰ চিনাকি পৰৱৰ্তী সময়ত প্ৰেমলৈ ৰূপান্তৰিত হোৱাত ছমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল দুয়ো কিন্তু বিবাহৰ পাছৰে পৰা গা ৰঙক লৈ স্বামীগৃহৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ পিতৃৰ পৰিয়ালৰ সোমবাৰে পুৱাই জেছমিনাৰ পিতৃয়ে লাভ কৰে জীয়ৰীৰ মৃত্যুৰ খবৰ স্বামী পৰিয়ালৰ লোকে জেছমিনাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পিতৃ পৰিয়ালৰ ইতিমধ্যে ঘটনা সন্দৰ্ভত কাৱৈমাৰী আৰক্ষীৰ তদন্ত আৰম্ভ মহানগৰীৰ ৰাজপথত মহিলাক নিৰ্যাতন পথ নিৰ্মাণত নিয়োজিত শ্ৰমিকে নিৰ্যাতন চলালে পথচাৰী মহিলাক বেলতলাৰ ৱাৰলেছত দেওবাৰে সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা চিঞৰ-বাখৰ শুনি ৰাইজে উদ্ধাৰ কৰে মহিলাগৰাকীক ষ্ট্ৰীট লাইট নথকাৰ সুযোগ লৈ ইভিনিং ৱাক কৰা মহিলাগৰাকীক নিৰ্যাতন চলায় শ্ৰমিকজনে দেওবাৰে ফুট গধূলিতেই ব্যস্ত ৰাজপথত আন্ধাৰৰ সুযোগ লৈ মহিলাক নিৰ্যাতন চলায় নিচাসক্ত অৱস্থাত থকা সাইফুল ইছলাম নামৰ শ্ৰমিকজনে পাছত লম্পটটোক ধৰি ৰাইজে কটাই দিয়ে আৰক্ষীক হাতীগাঁও থানাত লম্পটটোৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ মই খোজকাঢ়ি থাকোঁতেই মানে আপোনাৰ এনেকুৱা এটা মানে নিচা খোৱা এজন মানে লেবাৰ হয় আহি লৈ পেলাই মোক মানে হঠাৎ মানে আগুচি ধৰি মোক কৈছে ক'ত যায় আগবেলা দুজন মানে ক'ত যাবলৈ নিদিওঁ এনেকুৱা এটা বুজাইছে তাৰমানে গোলাঘাটত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা বোৱাৰীয়েকক ফেনাইল খুৱাই হত্যাৰ চেষ্টা স্বামীগৃহৰ পৰিয়ালৰ স্বামীৰ ভগ্নীৰ অকথ্য নিৰ্যাতনৰ ফলত চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে চাহিদা বিগম নামৰ মহিলাগৰাকীয়ে গোলাঘাট নগৰৰ মিছন ৰোডত সংঘটিত হৈছে এই ঘটনা দীৰ্ঘদিন ধৰি স্বামী ইৰছাদ হুছেইনৰ বিবাহিতা ভগ্নী আৰু ভগ্নীৰ স্বামী ৰছিদ আহমেদে অত্যাচাৰ চলাই আহিছিল চাহিদা বিগমৰ ওপৰত পূৰ্বেও বৌয়েকক হত্যাৰ চেষ্টা চলাইছিল স্বামীৰ ভগ্নী আৰু ভিনীয়েক ৰছিদ আহমেদে হত্যাকাৰীৰ কবলৰ পৰা কোনোমতে পত্নীক উদ্ধাৰ কৰি ভৰ্তি কৰে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ইতিমধ্যে ঘটনা সন্দৰ্ভত ভগ্নী আৰু ভিনীয়েকে ৰছিদ আহমেদৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল চাহিদাৰ স্বামী ইৰছাদ হুছেইন বাক্সাৰ বলাৎকাৰ কাণ্ডৰ মূল অভিযুক্ত পৰিল আৰক্ষীৰ জালত দেওবাৰে নিশা বৰবাৰী আৰক্ষীয়ে নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে বলাৎকাৰৰ অভিযোগত অভিযুক্ত পুতুল দাসক ২৬ অক্টোবৰত দীঘলটঙাত পুৱতি নিশা এগৰাকী মূকবধিৰ মহিলাক বলাৎকাৰ কৰিছিল পুতুল দাস নামৰ লম্পটটোৱে ঘৰৰ বেৰ ভাঙি পুৱতি নিশা মহিলাগৰাকীক বলাৎকাৰ কৰি দুদিন ধৰি পলাতক হৈ আছিল লম্পট পুতুল দাস মহিলাগৰাকীৰ বিচনাত উদ্ধাৰ হৈছিল বলাৎকাৰীৰ মোবাইল পিছত স্থানীয় ৰাইজৰ সহযোগত মূকবধিৰ মহিলাগৰাকীয়ে বৰবৰী আৰক্ষী থানাত দাখিল কৰে এজাহাৰ মহিলাগৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত দুদিনৰ অন্তত দেওবাৰে নিশা বৰবৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট পুতুল দাসক অৱশ্যে পুতুল দাসে সমগ্ৰ ঘটনাৰ কথা আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে
গোৱালপাৰাৰ দুধনৈত দিনক দিনে বৃদ্ধি পাইছে অবৈধ জুৱা খেলৰ দৰে অসামাজিক কাৰ্যকলাপ দুধনৈৰ শান্তিপুৰত জুৱাৰ আড্ডা উৎখাত কৰাৰ লগতে 2 জুৱাৰীক হাতেলতে আটক কৰা হয় ধৃত জুৱাৰী দুটা ক্ৰমে সুদীপ সাহা আৰু গণেশ দাস জুৱা খেলত জড়িত থকাৰ অপৰাধত 2 জুৱাৰীক গ্ৰেপ্তাৰ কৰি জিলা হাজতলৈ প্ৰেৰণ কৰে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জুৱাত ব্যৱহৃত সামগ্ৰীৰ লগতে নগদ 1500 টকা জব্দ কৰে সুৰাসক্ত আৰক্ষী কনিষ্টবলৰ নিৰ্লজ্জ কাণ্ড সুৰাৰ আগিত মাতাল হৈ বহুকেইগৰাকী লোকৰ লগত মাৰপিটত লিপ্ত হ'ল পানীখাইটি আৰক্ষী থানাত জনৈক সিং নামৰ আৰক্ষী কনিষ্টবলজন দেওবাৰে বুন্দাৰ এঘৰ ব্যক্তিৰ ঘৰত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰক্ষী জোৱানজনে কিন্তু নিশা এধূপ বেছিকৈ গিলি মদৰ আগিত লম্ফজম্ফ কৰে আৰক্ষী জোৱানজনক বাধা দিয়াত এজন লোকক মাৰধৰ কৰে পিছত ঘটনাস্থলীত পানীখাইটি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে জোৱানজনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলৰ বিৰুদ্ধে ফেচবুকত বিতৰ্কিত মন্তব্য দি আৰক্ষীৰ জালত পৰিল এগৰাকী শিক্ষক গোৱালপাৰাৰ লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আবু তালেব নামৰ শিক্ষকজনে ফেচবুকত বিতৰ্কিত পোষ্ট দিছিল বিতৰ্কিত মন্তব্য ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই জাঙুৰ খাই উঠে বিজেপি দলৰ নেতাকৰ্মী ইয়াৰ পিছতে আবু তালেব নামৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে জলেশ্বৰ ব্লক কমিটিৰ সভাপতি সাদ্দাম হুছেইনে এজাহাৰৰ ভিত্তিত যোৱা নিশা শিক্ষক আবু তালেবক লক্ষীপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰে ইতিমধ্যে গোৱালপাৰা শিক্ষা বিভাগে শিক্ষক আবু তালেবক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বন কৰে ডেৰ মাহে সন্ধান নোলাল ডিগবৈৰ 3 নিৰ্দিষ্ট কিশোৰৰ যোৱা 11 ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ডিগবৈৰ 1 নম্বৰ গোলাইৰ মণ্ডল লাইনৰ 3 কিশোৰ নিৰ্দিষ্ট কিশোৰকেইটা ক্ৰমে ইকবাল খান লাডু মুৰা আৰু পংকজ ৰজক পিতৃ-মাতৃক কামলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে সন্ধানহীন হয় কিশোৰকেইটি বহু বিচাৰ খোচাৰ কৰাৰ অন্তত আজিলৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই কিশোৰকেইটিৰ আৰু এতিয়া পৰিয়ালৰ লোক শোকত ভাগি পৰিছে ৰাজনীতিৰ পথাৰত নামিব অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰশাসনিক বিষয়া MGVK ভানু ৰাইজে বিচাৰিলে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে তেজপুৰত NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজিলাক সমালোচনা MGVK ভানুৰ NRCৰ পৰা 5 নথি কৰ্তন সন্দৰ্ভত একো যুক্তি বিচাৰি পোৱা নাই বুলি অভিযোগ কৰি প্ৰতীক হাজিলাক সমালোচনা কৰিলে ভানুৱে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যক শংকিত তথা আৱেগিক নহবলৈ আহ্বান MGVK ভানুৰ স্বচ্ছ ভাৰতৰ লাজ লগা নিদৰ্শন সোণাৰী পৌৰসভাৰ অকৰ্মণ্য সোণাৰী পৌৰসভাৰ চৰম গাফিলতিত আৱৰ্জনাৰে ভৰিল সোণাৰী নগৰৰ বাটপথ নগৰ উন্নয়নৰ ক্ষেত্ৰত চূড়ান্তভাৱে বিফল তথা নগৰৰ জাবৰসমূহ পেলাবৰ বাবে নিৰ্দিষ্ট স্থান আজি পৰ্যন্ত পৌৰসভাই নিৰ্বাচন কৰিব নোৱাৰাত নগৰখন লেতেৰা হোৱাৰ অভিযোগ তুলিছে ইয়াৰ প্ৰতিবাদ জনাই সোমবাৰে সোণাৰী নগৰ ব্লক কংগ্ৰেছ আৰু চৰাইদেউ জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাই ঘেৰাও কৰিলে সোণাৰী পৌৰসভাৰ কাৰ্যালয় প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী শৰদ বৰকটকে এই প্ৰতিবাদস্থলীত উপস্থিত থাকি তীব্ৰ ভাষাৰে সমালোচনা কৰিলে সোণাৰী পৌৰসভাৰ লগতে বিজেপি চৰকাৰৰ বান বিধ্বস্ত গহপুৰত অতি কষ্টৰে কৰা ধাননি ডৰাত থোক নোলোৱাত মূৰে কপালে হাত দিছে একাংশ কৃষকে আগষ্ট ছেপ্টেম্বৰ মাহত চৰহা পোকে আক্ৰমণ চলাই শুকুলা বৰণ কৰি পেলোৱা গহপুৰৰ বিস্তৰ কৃষিভূমিৰ শস্যই সেউজ বৰণ ধৰিলে যদিও বৰ্তমানলৈকে ধানৰ থোক নোলোৱাত চিন্তিত হৈ পৰিছে একাংশ কৃষক কৃষি কৰ্মৰে পৰিয়াল পোহপালন দি অহা এইসকল দুৰ্ভগীয়া কৃষকৰ দুই এজনে ফচল নধৰা ধান খেতিৰ গোচা কাটি খাদ্য হিচাপে যোগান ধৰিছে পশুধনক অতি কষ্ট কৰিও ফচল লাভ নকৰাত হাহুমুনিয়া কাঢ়ি দিন অতিবাহিত কৰিব লগা হৈছে দুৰ্ভগীয়া কৃষকে এবাৰ গুণোৎসৱৰ নিৰ্দেশাৱলী আহিল বাঙালী ভাষাত অহা 31 অক্টোবৰৰ পৰা 3 নৱেম্বৰলৈ হ'বলগীয়া গুণোৎসৱৰ নিৰ্দেশাৱলী আহিল বাঙালী ভাষাত গোলাঘাটৰ অসমীয়া মাধ্যমৰ মহাবিদ্যালয় বিদ্যালয়সমূহলৈ আহিল বাংলা ভাষাৰ এই নিৰ্দেশাৱলী অসম সৰ্বশিক্ষা অভিযান মিছনে প্ৰকাশ কৰি উলিওৱা মুঠ 56 পৃষ্ঠাৰ নিৰ্দেশাৱলী আহিল বাংলা ভাষাত চৰকাৰৰ এনে কাণ্ডত গোলাঘাটত দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোৱালপাৰা জিলাত অহা 31 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বিদ্যালয়সমূহৰ গুণোৎসৱ গোৱালপাৰা জিলাত গুণোৎসৱৰ মাজত মাত্ৰ এটা দিন থকাৰ সময়তে বিদ্যালয়সমূহত ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে গুণোৎসৱক কেন্দ্ৰ কৰি প্ৰতিখন বিদ্যালয়ক সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ছাত্ৰ-ছাত্ৰীসকলকো বিভিন্ন ধৰণে প্ৰশিক্ষণ দিয়া হৈছে জিলাখনৰ মুঠ 1612খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হ'ব জিলাখনৰ মাটিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বালাৰভিটা পাৰা প্ৰাথমিক বিদ্যালয়খনে গুণোৎসৱৰ বাবে বিশেষ তৎপৰতা অৱলম্বন কৰিছে
বিদ্যালয়খনে সম্প্ৰতি 6গৰাকী শিক্ষক আৰু 312গৰাকী ছাত্ৰ-ছাত্ৰীক পঢ়াই আছে 312গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিদ্যালয়খনৰ শিক্ষা আৰু শিক্ষকৰ চেষ্টাত আকৃষ্ট হৈ ব্যক্তিগত বিদ্যালয়ৰ পৰা এখন চৰকাৰী বিদ্যালয়লৈ বহু ছাত্ৰ-ছাত্ৰী আহিছে গুৱাহাটীৰ পাছত এবাৰ গোৱালপাৰাত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে পকী পথ দুধনৈৰ অসম মেঘালয় সীমান্তৱৰ্তী ডামৰা মেণ্ডি পথাৰ পথৰ পৰা নিচন গ্ৰামলৈ 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণ কৰিছে পেলনীয়া প্লাষ্টিকেৰে পেলনীয়া প্লাষ্টিকৰ সৈতে বিটুমিন মিলাই এক নতুন কাৰিকৰী পদ্ধতিৰে নিৰ্মাণ কৰা এই পথটোৰ আয়ু অইন পথতকৈ যথেষ্ট বেছি বুলি জানিবলৈ দিছে অভিযন্তাসকলে প্ৰায় 20 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই পথটো পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা এই পথটো ৰাজ্যৰ ভিতৰত দ্বিতীয়টো পথ হিচাপে পৰিগণিত হৈছে গহপুৰত দমকলৰ পাইপ বহুৱাওঁতে ওলাল গেছ গহপুৰৰ বৰিগাঁৱৰ ভূমিধৰ দত্ত নামৰ লোকজনৰ বাৰীত দমকল বহুৱাবৰ বাবে পুতিছিল পাইপ কিন্তু দমকলৰ পাইপেৰে গেছ নিৰ্গত হোৱাত আতংকিত হৈ পৰে অঞ্চলবাসী ডিব্ৰুগড়ৰ কেপি ৰোডত ভয়ংকৰ অগ্নিকাণ্ডত চাহ গ'ল 10টাৰো অধিক বাসগৃহ ধোঁৱাই আৱৰি ধৰে সমগ্ৰ অঞ্চলটো জুইত চাহ গ'ল পকী ঘৰৰ লগতে বহুকেইটা তৰ্জাৰ ঘৰ অতি ঠেক পথ হোৱাৰ বাবে ঘটনাস্থলীলৈ যাব পৰা নাছিল অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বহু দূৰৰ পৰা পাইপেৰে জুই নুমুৱাৰ চেষ্টা কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে ফলত ইটোৰ পিছত সিটোৰ ঘৰলৈ বিয়পি পৰে জুই অৱশেষত বহু কষ্টৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় এইটো কেনেকৈ হ'ল আমি ক'ব নোৱাৰিছোঁ এইটোতো এতিয়াতো ধৰিব নোৱাৰিছোঁ একেলগত কেইবাটা চিলিণ্ডাৰ বিস্ফোৰণ হৈছে নাই 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 চিলিণ্ডাৰ নহয় এতিয়া কিহৰ পৰা হ'লে এইটো কোনে ক'ব নোৱাৰে কলিয়াবৰৰ দলগাঁৱত শ্ৰীকৃষ্ণৰ ৰাসলীলা আয়োজনক লৈ ব্যাপক প্ৰস্তুতি খোলতালৰ ধ্বনিৰে ৰজন জনাইছে কলিয়াবৰৰ আকাশ বতাহ দলগাঁও প্ৰগতিশীল মহিলা সমিতিৰ উদ্যোগত স্থানীয় যুৱতী মহিলাসকলে বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো আয়োজন কৰিছে শ্ৰীকৃষ্ণৰ ৰাসলীলা দলগাঁৱৰ কণকণ শিশুৰ পৰা যুৱতী মহিলাসকলো ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত আগন্তুক 24 নৱেম্বৰত দলগাঁও হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা সমাগত পোহৰৰ উৎসৱ দীপাৱলীত আকাশ পোহৰাবলৈ সাজু হৈ উঠিছে বৰপেটাৰ শতিকা প্ৰাচীন থলুৱা আতচবাজি শিল্প বিভিন্ন ধৰণৰ আতচবাজি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে থলুৱা শিল্পীসকল দুমাহ পূৰ্বৰে পৰা প্ৰস্তুত কৰিছে কলগছ আসমান গোলা চেৰেকি চকলেট বম হাজাৰ পত্তাকে ধৰি বিভিন্ন আতচবাজি 1885 চনত বৰপেটাৰ লক্ষী পাঠকে আৰম্ভ কৰিছিল এই আতচবাজি শিল্প পোহৰৰ উৎসৱ দীপান্বিতা সমাগত দীপাৱলীৰ সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে এতিয়া মৃৎশিল্পীসকলৰ মঙলদৈৰ পুনিয়া বৰকুমাৰ পাৰাৰ শিল্পীসকলেও দিনে নিশাই ব্যস্ত হৈ পৰিছে মাটিৰ চাকি নিৰ্মাণত চীনা সামগ্ৰীয়ে কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাই মৃৎশিল্পীসকলক দীপাৱলী অহাৰ লগে লগে প্ৰতিটো পৰিয়ালৰে জীয়ৰী বোৱাৰী বুঢ়া মেঠাসকলেও ব্যস্ত হৈ পৰিছে চাকি নিৰ্মাণত টিয়কৰ 2 নৈমুখ কুমাৰ গাঁৱৰ বিশেষভাৱে সক্ষম লিলি কলিতা নামৰ যুৱতীগৰাকীয়ে তৈয়াৰ কৰিছে মাটিৰ চাকি দীপাৱলীত আনৰ ঘৰ পোহৰাবৰ বাবে সাজু হৈছে লিলি ষষ্ঠ সংখ্যক টাৱাং মহোৎসৱৰ সফল সামৰণি মহোৎসৱত অংশগ্ৰহণ কৰি বলিউডৰ ছবি পৰিচালক ইমতিয়াজ আলীৰ ঘোষণা তেওঁৰ পৰৱৰ্তী ছবিৰ দৃশ্যগ্ৰহণ অৰুণাচলত কৰিব বুলি তেওঁ প্ৰকাশ কৰে অযোধ্যা বিবাদৰ সম্পৰ্কীয় শুনানি সোমবাৰে স্থগিত ৰাখিলে সৰ্বোচ্চ ন্যায়ালয়ে পৰৱৰ্তী শুনানি 2019 জানুৱাৰীত গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে গণৰাজ্য দিৱসৰ মুখ্য অতিথিৰ আমন্ত্ৰণ অগ্ৰাহ্য ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ শেহতীয়াকৈ ইৰাণৰ সৈতে তেল ক্ৰয়ৰ সংকট ৰাছিয়াৰ পৰা ক্ষেপণাস্ত্ৰ প্ৰতিৰোধ S-400 ক্ৰয়ৰ সিদ্ধান্তক কেন্দ্ৰ কৰি নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজৰ সংঘাতৰ বাবে এই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ সিন্ধিৰ কন্যা প্ৰণীতি সিন্ধিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ডেংগী মহৰ সৈতে ৰিজাইছে কংগ্ৰেছৰ বিধায়িকা প্ৰণীতায়ে ইয়াৰ লগতে আগত সাধাৰণ নিৰ্বাচনত বিজেপি তথা নৰেন্দ্ৰ মোদীক ক্ষমতাচ্যুত কৰিবলৈ দেশৰ নাগৰিকক আহ্বান জনাইছে 52 বছৰীয়া গৌৰৱোজ্জ্বল পৰিক্ৰমাৰ অন্ত পেলাই বন্ধ হ'ব CPIৰ মুখপত্ৰখন বংগত সবাতোকৈ পুৰণি মুখপত্ৰ হিচাপে পৰিচিত কালান্তৰখন প্ৰকাশ হৈছিল 1966 চনত গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰ অগ্নাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিশ্বজিৎ ৰাণে প্ৰকাশ কৰে এই কথা নতুন দিল্লীৰ এইমছত চিকিৎসা লোৱাৰ পিছত বৰ্তমান পানাজীত চিকিৎসা কৰি থকা হৈছে পাৰিকৰক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ মাধৱন নায়াৰৰ বিজেপিত যোগদান তিৰুৱন্তপুৰমত দলটোৰ সভাপতি অমিত শ্বাহে নায়াৰক আনুষ্ঠানিকভাৱে সম্ভাষণ জনায়
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া 7 বছৰৰ কাৰাদণ্ড বাংলাদেশৰ বিশেষ আদালতে প্ৰদান কৰিলে এই ৰায় অজ্ঞাত উৎসৰ পৰা চেৰিটি ফাণ্ডৰ নামত $375,000 সংগ্ৰহ কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰি এই বৃহৎ ধনৰাশি ব্যয় কৰিছিল খালেদা জিয়া ইণ্ডোনেছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা জাভা সাগৰত পৰিলে এখন যাত্ৰীবাহী বিমান পাংকাল পিনাক চহৰ অভিমুখে ৰাওনা হৈছে বিমানখন যান্ত্ৰিক বিজুতিৰ বাবে সংঘটিত হয় শতিকাৰ অন্যতম এই এয়াৰ ট্ৰেজেডি শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে মহিন্দ্ৰা ৰাজাপক্ষে ৰাষ্ট্ৰপতি এম শ্ৰীসেনাই ৰানিল ডব্লিউচিনে হঠাৎ প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ পিছত ৰাজাপক্ষক প্ৰধানমন্ত্ৰীৰে দায়িত্ব অৰ্পণ কৰা হয় পাকিস্তানৰ অৱসৰ ন্যায়াধীশ সিকান্দাৰ হায়াতৰ নামত আছে 2224খন গাড়ী হায়াতৰ ঘনিষ্ঠ মিয়া জাফৰে নিয়ম উলংঘা কৰাৰ বাবদ আৰক্ষীৰ পৰা জৰিমনাৰ কাগজ লাভ কৰাৰ সময়তে অৱসৰী ন্যায়াধীশ সিকান্দাৰ হায়াতৰ নামত 2224খন গাড়ী পঞ্জীয়ন থকাৰ কথা পোহৰলৈ আহিছে সংযুক্ত আৰব আমিৰ শ্বাহিদ বেনামী সম্পত্তি থকা পাকিস্তানৰ 44গৰাকী আগশাৰীৰ ৰাজনৈতিক তথা চৰকাৰী ব্যক্তিৰ ভিতৰত দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ভগ্নী আলিমা খানমো আছে চীনৰ চংকিঙত ভয়াৱহ বাছ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই দলং ভাঙি ইয়াংজে নৈত পৰিল এখন দ্ৰুতবেগী বাছ আৰু লুনিয়া পানীত ধান খেতি কৰি চমক সৃষ্টি কৰিলে চীনে পূব চীনৰ চান্দং প্ৰদেশৰ সাগৰৰ পাৰৰ কিংডাও নগৰত বিজ্ঞানীসকলে এবিধ বিশেষ প্ৰজাতিৰ ধানৰ বীজ ৰোপণ কৰিছে আৰু এয়া আছিল আজিৰ দ্ৰুত সংবাদ নমস্কাৰ